সকলোকে মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে মোৰ মাতটো শুনি নিশ্চয় ধৰিব পাৰিছে, খুব পানী লাগিছে। পানী লগাই মানে থাকিব পৰা নাই, কাহ, পানী লগা, জ্বৰ এইবিলাক হৈ আছে। আৰু আমাৰ ঘৰৰ সকলোৱে আচলতে গাটো খুব বেছি বেয়া বা সকলোৱে পানী লাগি আছে। মাতবিলাক ধৰিবই পাৰিছে নহয় জানো। ল'ৰা দুটাও খুব কাহ, পানী লগা, আৰু মোৰো এয়া গাবোৰ কিবা জ্বৰ লাগি আছে, পানী লাগি আছে, ভাল লগা নাই। এই ভাবিলোঁ কি হ'ব এতিয়া। মই ভাবিলোঁ ল'ৰা ছোৱালীকেইটাই ক'লে যে মা হেৰি কৰাচোন, মাংস অকণমান আনা, মাংস অকণমান আনি খুব ধুনীয়াকৈ জাল দি পেলাই, জালুকৰ জাল দি পেলাই অকণমান মাংস বনাই দিয়াচোন, খাওঁ, পানী লগাটো অকণমান ভাল লাগিব। সেই বুলি ভাবিয়ে বাপেকক মই পঠিয়াই দিলোঁ আনিবৰ কাৰণে, মানুহজনক পঠিয়াই দিলোঁ মাংস অকণমান আনিবৰ কাৰণে। মানুহজনে পটককৈ গৈ পেলাই ওচৰতে মাংস দোকান এখন আছে, তাৰপৰা এটা পাৰ লৈ আহিলেগৈ। আৰু পাৰটো আনিলে এতিয়া মই ভাত বনাবলৈ ল'লোঁ। ভাত বনাই কি গতি হ'ল আপোনালোকে চাওকচোন। এয়া মই ভাত বনাবলৈ লৈছিলোঁ, এয়া দেখিছেনে, ভাত এয়া উতলিছিলেহে, ভালদৰে ভাতটো সিজিবলৈকে নাপালে। মোৰ কি হ'ল, গেছটো চাওকচোন, গেছটো নাইকিয়া হৈ গ'ল। এতিয়া গেছ উমি উমি জ্বলিছে। সঁচাকৈ দেই, গৃহিণীবিলাকৰ এনেকুৱাই হয় নহয়নে বাৰু। আৰু গা চা বেয়া থাকিলে এনেও কামবোৰ একো কৰিবলৈকে মন নাযায়। আপোনালোকেও বাৰু তেনেকুৱা হয়নে ক'বচোন। কোনোবাই যে ভাত কেইটামান বনাই দিব, মুখৰ আগত খাম, তেনেকুৱা নিচিনা লাগে। আৰু পাৰত দিবৰ কাৰণে অমিতা নাছিলে কাৰণে ভাবিলোঁ মই বৰ বেছি হেৰি কৰি নাথাকোঁ, সেইকাৰণে আলুটো মই বইল কৰি ল'লোঁ। আৰু আলুবোৰ বইল কৰিলে কি হয় দেখিছেনে আপোনালোকে, এনেকুৱা বগা বগা ফেন ওলাই থাকে। মই কি কৰিলোঁ, এই ফেনখিনি এনেকৈ মই সদায় কাঢ়ি পেলাই দিওঁ, নহ'লে বৰ বেয়া লাগে। এতিয়া এয়া আলুবোৰ মই এনেদৰে সিজাইহে লৈছোঁ, মানে বৰ বেছি যুজি থাকিবলৈ মন যোৱা নাই, সেইকাৰণে এনেকৈ হেৰি কৰি ল'লোঁ। আৰু এতিয়া গেছটো শেষ হৈ গ'ল, সেইকাৰণে মই কি কৰিলোঁ, আমাৰ ঘৰত সৰু গেছ এটা আছে, সেই গেছটোৰ ওপৰত মই বহুৱাই দিলোঁ। এয়া এনেকুৱা ধৰণৰ সৰু গেছ এটা আছে আমাৰ, এয়া দেখিছেনে। নাইকিয়াত আচলতে এনেকুৱাও সৰু গেছ এটা থাকিব লাগে, কেতিয়াবা ইমাৰ্জেঞ্চি পটককৈ নাইকিয়া হ'লে আপোনালোকে বনাবলৈ সহজ হয়। এতিয়া মোৰ ডাঙৰ গেছটো শেষ হৈ যেতিয়া গুচি গ'ল, এতিয়া মই কি কৰিলোঁ, এই সৰু গেছটো তুলি দিলোঁ। আৰু ভাতটো হৈছিলেগৈ, আৰু মানে অকণমান হোৱাহেঁতেনে মোৰ ভাতটো মই পানী কাঢ়ি দিব পাৰিলোঁহেঁতেন। এটা কথা কি জানেনে, আমি পানী নকঢ়াকৈ ভাত নাখাওঁ, কেতিয়াও প্ৰেছাৰ কুকাৰৰ ভাত নাখাওঁ। প্ৰেছাৰ কুকাৰৰ মানে ভাতবোৰ খালে আমাৰ ঘৰত খুব লোকচান হয়। এনেকৈ যদি আমি কিনা চাউলৰ ভাতৰ যদি পানীটো এনেকৈ কাঢ়ি খাওঁ, আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল। এতিয়া মোৰ ভাত উতলি গ'ল, মই পানীটো কাঢ়ি লওঁ। মোৰ এয়া ভাতৰ পানী কঢ়া হৈ গ'ল। এতিয়া মই কি কৰিলোঁ, কালি মোৰ অলপমান ভাত থাকি গৈছিলে, এয়া ভাত ইমানটো মোৰ ভাত থাকি গৈছিলে, সেইকাৰণে মই ভাবিলোঁ কি ভাতখিনি মই পেলাই নিদিওঁ, কাৰণ কণা হাঁহৰ ঠোঁটলৈকে মাংস নহয় জানো। সেইকাৰণে মই ভাবিলোঁ সেইটো কিনা ভাত যেতিয়া, চাউলবোৰ আমি যেতিয়া ইমান দাম দি কিনি আনো, আৰু এসাঁজ ভাত খাবলৈ নাপায় মানুহে, আজি কি অৱস্থা হৈছে নহয়নে। কিছুমানেতো ভাত এসাঁজৰ কাৰণে কান্দি থাকিবলগীয়া হয়। সেইকাৰণে মই ভাবিলোঁ ইমান দাম দি কিনি অনা চাউল, আৰু মানে কেলেনো লক্ষীক পেলাই দিওঁ, সেই ভাবি মই গৰম ভাতকেইটাও লগতে ঠাণ্ডা ভাতকেইটা মিক্স কৰি দিলোঁ। এতিয়া ঠাণ্ডা দিনত ভাত এনেও নুগোন্ধাই নহয়নে। এনেদৰে ধুনীয়াকৈ মই মিলাই দিলোঁ, মিলাই পেলাই এতিয়া ঢাকনাখন দি পেলাই থৈ পেলাই যেতিয়া গৰম হৈ যাব ভাতটো, তেতিয়া হয়তো ঠাণ্ডা ভাত বুলি কোনেও গম নাপাব। সেইকাৰণে লোকচান নকৰি পেলাই মই ভাতকেইটা ইয়াৰ লগতে মিক্স কৰি দিলোঁ। এতিয়া মই মাংসকণ বনাওঁ। এনেকুৱাবিলাক এনেকুৱাবিলাক আপোনালোকেও ভাল পায়নে, সৰু গেছত বনাই। মোৰ কিন্তু সৰু গেছত বনাই খুব বেছি বেয়া পাওঁ, আৰু ডাঙৰ গেছটোৰ নিচিনা কেতিয়াও নহয়। এয়া আমাৰ গৃহিণীৰ নিয়মেই নহয়নে। মানুহজনক ক'লোঁ বোলো গেছটো আপুনি লগাই দিয়ক দিছোঁ, তাৰপিছত মানুহজনে ক'লে সৰু গেছটো আছে, সৰু গেছটোতে আপুনি বনাই লওঁ। সেইকাৰণে মই ভাবিলোঁ সৰু গেছটোতে বনাওঁ। এতিয়া এয়া বিলৈ এয়াহে আৰু দেখিছে নহয়। এইটো এবাৰ বঢ়াব লাগে, এবাৰ কমাব লাগে, বৰ দিগদাৰ হয়। ইয়াতে এতিয়া বনাই লওঁ মাংসকণ। নিমখ, হালধি, তেল দি পেলাই মই ধুনীয়াকৈ সানি ল'লোঁ। সানি লৈ পেলাই
মছলা একো দিয়া নাই, নিমখ হালধি তেল দিয়ে ভালদৰে ইয়াত মই একোৱে দিয়া নাই। এতিয়া অকণমান নিমখ হালধি তেল নিমখ দিলোঁ, হালধি দিলোঁ আৰু কেঁচা তেল দি অকণমান দেৰি মাংসটি থৈ দিলোঁ। থৈ পেলাই ইয়াত এতিয়া মই ভাজি লওঁ। ভাজি লোৱাৰ পিছতহে অকণমান মছলা দিম। মছলাও মানে মই বেছি দিছোঁ আৰু মই অকণ মছলা বেছি দিলে খাই ভাল নালাগে, সেইকাৰণে মছলা অকণমান কমকৈ দি সেইকাৰণে এইকণ ভাজি লওঁ। তাৰপিছতে এই হোৱালৈকে অকণমান ভাজি লওঁ। কেঁচা পিঁয়াজ দি বনালে খুব ভাল লাগে দেই। কেঁচা পিঁয়াজটো মই এতিয়া দি পেলাই অকণমান দেৰি ভাজি ধুনীয়াকৈ কেঁচা পিঁয়াজখন দি দিলোঁ। দি পেলাই ভাজি ল'ম অকণমান। কেঁচা পিঁয়াজটো যেতিয়া ভাজ খাই পেলাই তাৰ ৰসটো ওলায় খুব ধুনীয়া লাগে। সেইকাৰণে কেঁচা পিঁয়াজখন দি পেলাই অকণমান দেৰি মই এতিয়া ভাজি দিলোঁ। সকলোৱে বেলেগ বেলেগ ধৰণে খায়, কিন্তু মোৰ পানী লাগিছে নাই, মই একদম কি দি খাওঁ কি দি নাখাওঁ লাগিছে। কোনোবাই যদি এনেকুৱা গা চা বেয়া হ'লে কোনোবাই বনাই দিলে কিন্তু খাই খুব ভাল লাগে ন। কিন্তু আমিতো অকলশৰীয়া ন, কোনোবাই বনাই দিলে খাবলৈ খুব মন যায় গা চা বেয়া হ'লে। আচলতে আমি যে অকলশৰীয়া মানুহ নহয় জানো, অকলশৰীয়া মানুহকনো কোনে বনাই খুৱাব। মানুহজনেতো নোৱাৰে, ল'ৰা ছোৱালীকেইটা সৰু হৈ আছে তাহাঁতিও নোৱাৰে। সেইকাৰণে গা বেয়া হ'লেও যিয়ে নহওক একদম গা অতি বেছি বেয়া হ'লেও চিঞৰি বাগৰি আহি হ'লেও ভাতটো বনাই খাবই লাগিব আৰু ল'ৰা ছোৱালীকেইটাক মই খুৱাবই লাগিব, নহয় জানো। সেইকাৰণে আমাৰ মাইকী মানুহৰ জীৱনটোৱে এনেকুৱা। কেতিয়াবা বৰ দুখ লাগে অন্তত, যদি কোনোবাই অকণমান কিবা এটা বনাই খোৱালে কেতিয়াবা মনটো খুব দুখ লাগে। কেতিয়াবা চবৰে মন যায় অকণমান কিবা এটা কোনোবাই বনাই খুৱাব বুলি, নহয়নে বাৰু কওকচোন। আজি ইমান মোৰ মাতটো শুনিয়ে আপোনালোকে ভাবিছে চাগে কিমান মোৰ গাটো বেয়া, ইমান ভাগি গৈছেগৈ। তথাপিতো চিঞৰি বাগৰি আহি হ'লেও ভাতকেইটা বনাবলৈ আহিলোঁ। এনেকুৱা কোনোবাই অকণমান বনাই দিলে মনটোত যে কিমান আনন্দ লাগে, নহয় জানো। পিঁয়াজ নহৰু আদা এইবোৰ বাকি থৈছিলোঁ একেলগতে, সেইকাৰণে একেলগতে ইয়াত বাকি পেলাই ইয়াত পিঁয়াজ নহৰু আদাখিনি দি দিলোঁ একেলগতে ইয়াতে। মাংসকণ এতিয়া জ্বলা দি বনাওঁ, সকলোৱে খাওঁ বুলি কৈছে যেতিয়া এতিয়া অকণমান ইয়াত পানী দি দিছোঁ। পানী দি এতিয়া সিজাম অকণমান, পানী দি সিজাম। বৰ কষ্ট এনেকুৱা হেৰি বনাবৰ কাৰণে, হাতটো ভালু কৰি দিবলগীয়া হয়। এনেদৰে এতিয়া ভালকৈ অকণমান পানী দি ভাজি লওঁ। আলুখিনি এতিয়া মই ইয়াতে দি দিম, আলু বইল কৰি থৈছিলোঁ। ইয়াত মই এতিয়া অকণমান গৰম মছলা দি দিলোঁ আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। তাৰপিছত অকণমান পানী দি দিছোঁ। ইয়াত ধুনীয়াকৈ লৰাই দি আজি অকল স্পাইচি আৰু মানে আজি অকল মানে জ্বলা একদম পূৰা জ্বলা দিহে খাম আৰু মানে দেই। পানী লগা যাতে ভাল হৈ যায়, কাইলৈ আকৌ মানে কিবা এটা কৰিবলৈ যাতে কাম এটা কৰিবলৈ সুবিধা হয়। এই জালুকখিনি দি দিছোঁ, যি জালুক বাতিছিলোঁ, জালুক খাম বুলি কৈছিলোঁ, জালুকখিনি দি দিলোঁ। এয়া উবুৰিয়াই দিছোঁ আৰু গোটেইটো দি ভালদৰে সানি এনেকৈ লৰাই মেলি ভালদৰে এয়া মোৰ হৈছে, হৈ গ'ল দেখিছেনে। এবাৰ মাৰি থাকিলে একোৱেই নেদেখি গৰম হৈ থাকে যে উকলি থাকে। এয়া মই একদম জালুক দি দিলোঁ, জালুক দি মই ধুনীয়াকৈ বনাই দিলোঁ। বনাই পেলাই এতিয়া অকণমান হ'ব মানে গ্ৰেভি অকণমান মানে জোল কৰিবৰ কাৰণে পানী মই দি দিছোঁ। ইমানটো মই পানী দি দিলোঁ, দি পেলাই এতিয়া উতলিবলৈ অকণমান সময় থৈ দিম। এনেদৰে উতলিবলৈ থৈ দিম। এয়া এতিয়া উতলিবলৈ থৈ দিছোঁ। আপোনালোকে হয়তো ৰংটো ধৰিব পৰা নাই ন কেনেকুৱা হৈছে। এয়া চব
দেখিছেনে? একদম লাইটৰ পোহৰটোৰ পৰা মানে অকণ দিগদাৰী হৈছে। তেতিয়ালৈকে মই আমাৰ এখন সৰু শাকনি বাৰী আছে, আপোনালোকক মই অকণমান শাকনি বাৰীখন আমাৰ এখন মাতটো লাগি লাগি ধৰিছে, জানিছে একদম মাত ভাগি গৈছে, কথা ক'বই পৰা নাই। আমাৰ এখন সৰু শাকনি বাৰী আছে। মানুহকেইজনে খাবলৈ বৰ ডাঙৰ এখন বাৰী আমাৰ দৰকাৰ নাই। আমি বিশেষকৈ একো বিকিবৰ কাৰণে নহয়, অকল মাত্ৰ ঘৰৰ মানুহকেইটাই খাবৰ কাৰণেহে। সেইকাৰণে আপোনালোকক ভাবিলোঁ শাকনি বাৰীডৰা মই অকণমান দেখুৱাই দিওঁ, কি কিটা শাক কৰিছোঁ ঘৰৰ মানুহকেইটাই ঘৰতে খাবৰ কাৰণে। এতিয়া মই তাৰ পৰা কেইটামান শাক তুলি আনো আৰু আপোনালোককো মই আমাৰ শাকনি বাৰীখন অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। আহকচোন কি কিটা আছে। এতিয়া আহি পাইছোঁহি আমাৰ শাকনি বাৰীডৰা। মই আপোনালোকক বেক চাইডৰ পৰা দেখুৱাম, আপোনালোকে চাব দেই কি আছে। জাতিলাও এজোপা মধুৰি আমি ৰুই থৈছিলোঁ। এজোপা কিমান ডাঙৰ মধুৰি জানিছে, এজোপা বিলাতী মধুৰি বৰ চাপৰতে লাগে দেই। একদম কিমান ডাঙৰ মধুৰি চাওক এজোপা। সেইকাৰণে মধুৰিজোপাতে কি হ'ল, এই গছডাল জাতিলাওজোপা উঠাই দিয়া হৈছে। কি ধুনীয়াকৈ ঠন ধৰি উঠিছে দেখিছেনে? এয়া এজোপা জাতিলাও গছ, এজোপা লাগিব আৰু বেছি দিন নাই। এজোপা জাতিলাও ৰুই দিছোঁ আৰু এজোপা মানে ডাঙৰ মধুৰি দেই। যোৱা বছৰ ৰোৱা মধুৰি এইবছৰ কিমান ডাঙৰ হ'ল দেখিছেনে? বহুত মস্ত মস্ত হয় মধুৰিজোপা। সেইকাৰণে আৰু এইবোৰ কুঁহিয়াৰ ৰুই থৈছে, কুঁহিয়াৰ। তাৰপিছত এয়া ধনিয়া দেখিছেনে? পালেং ঢেৰ হৈছে, পালেঙৰ গুটিও সিঁচিছিলে। পালেংবোৰ আচলতে কি হ'ল, মুৰ্গীয়ে খাই পেলালে। আপোনালোকক মই বেক কেমেৰাই দেখুৱাই দিছোঁ কি কিটা লাগে, আপোনালোকে চাই লওকচোন দেই। কি কিটা আছে মানে মই বেক কেমেৰাই আপোনালোকক দেখুৱাই দিছোঁ, ৰ'বচোন। এয়া এইবোৰ দেখিছেনে? ধনিয়া কিমান ডাঙৰ ডাঙৰ হৈ গৈছে ধনিয়াবোৰ। এইবোৰ ধনিয়া লাগি আছে। এয়া মই আঁতৰৰ পৰা অকণমান দেখুৱাই দিছোঁ, ৰ'ব। এজোপা জাতিলাও ৰুইছে। এইবোৰ বেঙেনা গছ, এইবোৰ বেঙেনা ৰুই আছে। এইবোৰ বেঙেনা হৈছে, এয়া জাতিলাও, এইবোৰ বৰ বেঙেনা ৰুই থৈছে। তাৰপিছত এইজোপা আমাৰ ডাঙৰ চজিনা গছ দেখিছেনে? ওচৰতে আছে। এইবাৰ চজিনা ইয়াতে লাগিব, ঘৰতে চজিনা হ'ব। বজাৰত চজিনা কিমান দাম নহয়নে? এতিয়া ঘৰতে ৰুই থৈছোঁ, এতিয়া ঘৰতে এইবাৰ চজিনা খাবলৈ হ'ব যাব। কিমান ডাঙৰ হৈ গ'ল গছডাল দেখিছেনে? তাৰপিছত এইবোৰ হৈছে বিলাহী, এইবোৰ আলু, তাৰপিছত আৰু এইবোৰ চব বেঙেনা এইবাৰ ঢেৰ হ'ব দেই। বেঙেনা, তাৰপিছত এইবোৰ ধনিয়া, এইবোৰ ধনিয়া বহুত ধনিয়া হৈছে দেই। দুডৰা ধনিয়া, কিমান ধনিয়া হৈছে চব। এইবোৰ ধনিয়া। আমাৰ এই খেতি কৰা জেগাকণ চাই আপোনালোকে কেনেকুৱা পালে ক'বচোন দেই। এয়া ঘৰৰ খেতি, বেছি না দেই। আৰু আমাৰ এইবোৰ চব কল, গোটেই কল। এইবোৰ আমাৰ নিজৰ ঘৰৰ কল দেই। কল ৰুই থৈছোঁ, মালভোগ কল, জাহাজী কল, এইবোৰ ঢেৰ কল আছে। কলনি বাৰী এখন, ঢেৰ কল আছে। এয়া ঘৰৰ আনিলোঁ, আপোনালোকে দেখিছে, চাই থাকক। সৰু সুৰাকৈ আমাৰ খেতি কৰা বাগিচাখন আপোনালোকক দেখুৱাই দিলোঁগৈ। কেনেকুৱা পালে ক'ব দেই। চব আছে আকৌ, সৰু হ'লেও তেওঁ চব আছে দেখিছেনে? জাতিলাও, বেঙেনা, তাৰপিছতে ধনিয়া, ফ্ৰেঞ্চবিন, কুঁহিয়াৰ, চজিনা, আপোনাৰ মধুৰি, আৰু ফ্ৰেঞ্চবিন। নাইকিয়া বস্তু নাই। সেই সৰু অকণমানি বাগিচাখনতে সকলোখিনি কৰিছোঁ। কাৰণ খাবলৈ আমাৰ মানুহ বেছি নহয়, 4টা মানুহ। খাবলৈ বেছি নালাগে আৰু আমাক বিকিবৰ কাৰণেও নালাগে, বিকিবলৈও আমাক নালাগে। কাৰণ ঘৰতে বজাৰত ইমান বস্তু দাম আৰু ইমান সাৰ দিয়া বস্তু কি খাব? খালেই দেখোন মানুহৰ বেমাৰহে হয়। সেইকাৰণে ঘৰৰ অকণমানি বস্তু এটাই হওক, যত্ন কৰিছোঁ বনাবলৈ। আৰু চাওকচোন ধনিয়া, মানে এইকেইডাল ধনিয়া যদি মই আজি ছিঙি থৈ দিওঁ, আপুনি এসপ্তাহলৈকে এইকেইডাল এনেকৈয়ে থাকিব। কিন্তু বজাৰৰ ধনিয়াকেইডাল আনকচোন, আজি আনিব, কাইলৈ সেইবোৰ গোটেই গেলি এনেকুৱা লেতেৰা গোন্ধ ওলায়ো, বমি কৰা লাগি যায়গৈ। এই ধনিয়াকেইডাল আপোনাৰ কিমান সতেজ, অকণো ক'তো সাৰ নাই, হেৰি নাই, নিজে নিজে হৈছে। গুটিকেইটা দি দিছোঁ, নিজে নিজে হৈছে। তেতিয়াহ'লে সেইকেইটা বস্তু খাবলৈ আমাক সেইকাৰণে বেছি জেগাও দৰকাৰ নাই। অকণমান জেগা হ'লে মানুহে ঢেৰ বুদ্ধিমতে কাম কৰিব পাৰে, নহয়নে? আৰু পালেং চালেং ঢেৰ সিঁচিছিলে, কিন্তু এই মুৰ্গীবোৰৰ পৰা একোৱে নাথাকে, চব খাই শেষ কৰি দিলে। এতিয়া মোৰ মাংসও হৈ গ'ল। মোৰ এয়া মাংস আঞ্জা,
মাংস আঞ্জা এয়া মোৰ হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হ'ব। এতিয়া মই এয়া ঢাকি দিলোঁ। ঢাকি পেলাই গেছটো বন্ধ কৰি নিদিওঁ। ইয়াতে মই এতিয়া গৰম পানী কৰি লওঁ। গৰম পানী কৰি আমি ভাত খাম। সেই অকণমান আপোনালোকক বহাই দেখুৱাই দিছোঁ চাব। প্ৰথমতে মই আমাৰ ৰকীক খুৱাই লওঁ। ৰকী মোৰ আচল মেইন। ইয়াক ধুনীয়াকৈ সানি মেলি দি পেলাই খুৱাই লৈছোঁ। ইয়াক অকণমান মই খুৱাই দিম এতিয়া। বেটা বেটা মই ইয়াক ধুনীয়াকৈ দি লৈছোঁ। দি মেলি খুৱাই লৈছোঁ দেই। পেটটো ভৰাই লওঁ সি। মাংস খোৱা মাংস খুৱাই মই মেইন ৰকীক খুৱাই লৈছোঁ। ৰকীয়েহে আচল মেইন। সি দেখিছেনে কিমান হেৰি কৰি পেলাই খাইছেহি। ইয়াক খুৱাই ল'লোঁ। তাক দি লৈছোঁ প্ৰথমতে। সি খাই লৈছে খাই লওক। এটা প্ৰাণী যেতিয়া ঘৰলৈ আনিছোঁ তাক প্ৰথমতে দি ল'ব লাগিব নহয় জানো। সিনো কেনেকৈ খাব, আমি দিলেহে খাবলৈ পাব। আৰু সিও আমাৰ মানুহৰ লগত আমাৰ 4জন মানুহৰ লগত সিও এজন সদস্য হৈ পৰিলে। সেইকাৰণে প্ৰথমতে তাক খাবলৈ দি লৈছোঁ। সি খাই লওক, তাৰপিছত আমি খাম। খোৱা দেই ৰকী। এতিয়া ভাতকেইটা বাঢ়ি লওঁ। সকলোকে ভাতকেইটা দি লওঁ। একদম চিম্পুল ভাত বনাইছোঁ। আজি চব্জি একো নাই। চিম্পুল এটা মাংস আৰু ভাত। বাঢ়ি লওঁ আটাইকেইটা। মাংস ভাগ কৰি দিছোঁ চবলৈকে। চবলৈকে এতিয়া মাংস ভাত। এয়া আমাৰ ডাঙৰ ল'ৰা বেছি পানী লাগিছে সেইকাৰণে দিছোঁ। আৰু মই বাতিত নলওঁ দেই, মই ঢালিহে লওঁ। মই একেবাৰে গাঁৱলীয়া হিচাপে খাই ভাল পাওঁ। সেইকাৰণে মই এইবোৰ আৰু মানে ষ্টাইল নাই আৰু। মই ইয়াতে মানে ঢালি পেলাই একেবাৰে পেটলৈকে যাব। সেইকাৰণে ইয়াতে ঢালি চব খাই দিছোঁ। এয়া আমাৰ বাপেকে লৈ ল'ব। মাজতে থৈ দিছোঁ। মাজতে থৈ পেলাই বাকী কাৰোবাক লাগিলে লৈ ল'ব। এতিয়া পানী আৰু জেগাই দি দিছোঁ। এয়া জেগাই পানী। এয়া খাই। এয়া আমাৰ ল'ৰা পানী, এয়া মোৰ পানী, আৰু এয়া আমাৰ ডাঙৰ ল'ৰা পানী। এয়া জেগাই পানী থৈছোঁ। এয়া ভাত। এতিয়া খাম। এয়া এতিয়া খাম অকণমান। কেনেকুৱা হৈছে চাওঁ দেই। খুব জ্বলা হৈছে। খাই ভাল লাগিব। পানী লাগি আছে। খুব ভাল লাগে। তুমি জ্বলা পাইছানে? এতিয়া খাই আহোঁ। এয়া মাংস। খুব জ্বলা। খাই আজি ভাল লাগিব। পানী লগা হৈ আছে। গোটেই ঘৰখনে পানী লগা হৈ আছে। আৰু আজি মোৰ শাকনি বাৰীও দেখুৱালোঁ, হেৰিও দেখুৱালোঁ, সকলো দেখুৱালোঁ। এনেই সৰু এটা ভিডিঅ' বনালোঁ। কেনেকুৱা পালে চাই আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। মাত ভাগি গৈছেগৈ, ৰাখিব পৰা নাই, ইমানেই পানী লাগিছে। লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱাকৈ পালে। আৰু মোৰ চেনেলটো ফ'ল' কৰি দিব। আৰু ইউটিউব চেনেলটোত গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ভাতকেইটা খাইছোঁ আৰু দেই। কৃষ্ণ।